1 নম্বৰ উত্তৰ লিখা। ক'ত আছিলে তোমালোকৰ বিদ্যালয়খনৰ নাম সেইটো মই লিখি দিয়া নাই। খৰ পৰা দিছোঁ উত্তৰ। খ ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? উত্তৰ ডাকোৱাল বা পিয়ন বোলে। গ ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? উত্তৰ ৰোগীবিলাকক চিকিৎসালয়ত চিকিৎসা কৰা হয়। ঘ চিকিৎসালয়ত ৰোগী চিকিৎসাৰ বাবে কোন কোন থাকে? উত্তৰ ডাক্তৰ আৰু নাৰ্ছ থাকে। ইয়াৰ পিছত 2 নম্বৰ দিছে তোমাৰ বিদ্যালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্যবোৰৰ যিটো হয় সেইটোত শুদ্ধ চিন দিয়া। ইয়াত মই এনেধৰণে দি দিছোঁ। ক বিদ্যালয়ত জাবৰ জোথৰ ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে। খ শৌচ প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱ ঘৰ আছে। গ খোৱাপানীৰ বাবে দমকল আছে। ঘ আমি চৌহদত গছ গছনি ৰুওঁ। ঙ বিদ্যালয়ৰ ঘৰৰ ভেটিটো ওখ। প্ৰথম চ বিদ্যালয়ৰ ঘৰটো ৰ'দ পৰা। দ্বিতীয় চ পানী ওলাই যাবৰ বাবে নলা নৰ্দমাৰ ব্যৱস্থা আছে। 3 নম্বৰ তলৰ খালী ঠাইত উপযুক্ত শব্দ বহুওৱা। ক ডাকঘৰৰ চিঠি পত্ৰৰ উপৰি টকা পইচাৰ আদান প্ৰদান হয়। খ পশু পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় থাকে। গ চিকিৎসালয়ত ডাক্তৰ আৰু নাৰ্ছে ৰোগীৰ চিকিৎসা কৰে। ঘ আৰক্ষীৰ লোকে দেশৰ শান্তি শৃংখলা ৰক্ষাত সহায় কৰে।